এতিয়া মই আছোঁ বুঢ়াদিয়া নদীৰ দুই পাৰ সংযোগী দলংখনৰ ওপৰত। আজি মই আপোনালোকক লৈ যাম অসমৰ সৰ্ববৃহৎ দুৰ্গা পূজা হোৱা ঠাইখনলৈ। ব'লকচোন। এইখন আমি দেখুৱাব খোজা মন্দিৰটোৰ এইখন মূল ধৰণ মানে প্ৰৱেশদ্বাৰ এইটো। আমি এতিয়া লাহে লাহে মন্দিৰটোৰ ওচৰলৈকে গৈ থাকিম। ব'লকচোন মন্দিৰটোৰ ওচৰলৈকে যাওঁ। এতিয়া বৰ্তমান পূজা চলি থকা নাই, যদিও মই আপোনালোকক এতিয়া লৈ আহিছোঁ। পূজা চলাৰ সময়ত মই আপোনালোকক আকৌ দেখুৱাম। এয়া মূল মন্দিৰ, মূল মন্দিৰ। মূল মন্দিৰ এয়া আপোনালোকক মই লাহে লাহে দেখুৱাম। অসমৰ ভিতৰতেই সৰ্ববৃহৎ দুৰ্গা পূজা হয় ইয়াত। এতিয়া মূল মন্দিৰৰ দ্বাৰ বন্ধ আছে, মই ভিতৰত যাব নোৱাৰিম। কিন্তু বাহিৰৰ পৰা মই আপোনালোকক দেখুৱাইছোঁ। ইয়াতেই হয় সৰ্ববৃহৎ দুৰ্গা পূজা, অসমৰ ভিতৰতেই ডাঙৰ। বাকী গোটেই পৰিৱেশটোকে আপোনালোকক মই দেখুৱাম। এইখিনি ঠাইখনক কোৱা হয় হাপুৰ ৰাজঘাট বুলি। হাপুৰ ৰাজঘাট। এতিয়া ৰজাদিনীয়া ঘাট এটা আছিলে ইয়াত, আগতে আছিল। ইয়াৰে পূবফালেৰে বৈ গৈছে বুঢ়াদিয়া নদীখন। বুঢ়াদিয়া নদীখন মই আপোনালোকক দেখুৱাম। বুঢ়াদিয়া নদী এইখন এইফালে মানে এটা সুন্দৰ পৰিৱেশ, বৰ ধুনীয়া পৰিৱেশ এটা আছে ইয়াত। বৰ সুন্দৰ পৰিৱেশ। এয়া মন্দিৰৰ পিছফালে বৈ গৈছে বুঢ়াদিয়া নদী। এইখন বুঢ়াদিয়া নদী। এইখিনিতেই আগত সেইখিনিতে আছিলে, ৰজাদিনীয়া ঘাটটো আছিলে। কিন্তু বৰ্তমান এতিয়া সেই ৰজাদিনীয়া ঘাটৰ অৱশিষ্ট বৰ্তমান নাই। এতিয়া নতুনকৈ মন্দিৰ কমিটিয়ে ঘাট বনাইছে। সেইটো ঘাট বনাইছে। আকৌ এইফালেও ঘাট এটা আছে, এইফালেও ঘাট এটা বনাইছে। এইটো ইয়াৰে আমি তলত নামি যাব পাৰিম। আহল বহলকৈ ডাঙৰকৈ বনাইছে ঘাটটো। কিন্তু ৰজাদিনীয়া ঘাট থকাৰ কাৰণেই এই ঠাইখনক হাপুৰ ৰাজঘাট বুলি কোৱা হয়। গোটেই মন্দিৰটোকে মই আপোনালোকক দেখুৱাইছোঁ লাহে লাহে। তাতে এইফালে এখন আছে, দুৱাৰ এখন আছে, গেট এখন আছে। এইফালেও গেট এখন আছে। এইখন এখন গেট। তাৰপিছত আমি যিখনেৰে সোমাইছিলোঁ সেইখন মূল গেট। অসমৰ ভিতৰতেই সকলোতকৈ ডাঙৰ দুৰ্গা পূজা হয় ইয়াত।
এয়া মন্দিৰৰ সন্মুখভাগ, মন্দিৰৰ সন্মুখভাগ। এইটো এটা ঘাট আছে, মন্দিৰলৈ যোৱা ঘাট এটা আছে। এইটো ইয়াতে আছিলে ৰজাদিনীয়া ঘাটটো। এই ৰজাদিনীয়া ঘাট এতিয়া নাই, এতিয়া এয়া মন্দিৰ কমিটিয়ে বনাইছে। বুঢ়াদিয়া নদীখনৰো বহুত ইতিহাস আছে, বহুত দূৰলৈকে বৈ গৈছে নদীখন। সেইটো আছিলে মূল প্ৰৱেশদ্বাৰ, এণ্ট্ৰি, আৰু এইফালে আছে এক্সিট। সেইটো এক্সিট ওলাই যাবৰ কাৰণে দুৰ্গা পূজাৰ সময়ত বহুত হেঁচা ঠেলা হয়তো, সেইকাৰণে এইফালেৰে ওলাই যায়গৈ। এটা ধুনীয়া ধুনীয়া পৰিৱেশ, পিছফালে নদী, ইয়াত ধুনীয়া এটা পৰিৱেশ। আমি দুৰ্গা পূজাৰ সময়ত আকৌ আহিম ইয়াত, দুৰ্গা পূজাৰ সময়ত আকৌ বেছি ভাল লাগিব, মই দেখুৱাম তেতিয়া। জীৱন্ত মূৰ্তি থাকে, জীৱন্ত মূৰ্তিও থাকে দুৰ্গা পূজাৰ সময়ত, মই আপোনালোকক দেখুৱাম, আকৌ দেখুৱাম ধুনীয়াকৈ। আৰু আপোনালোকৰো অসমৰ য'তেই নহওক, যি মন্দিৰে চাবলৈ মন নাযাওক কিয়, মোক ইয়াত কমেণ্ট বক্সত কমেণ্ট কৰিব, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম, নিশ্চয়কৈ দেখুৱাবলৈ চেষ্টা কৰিম। আজি আমি দেখিলোঁ অসমৰ সৰ্ববৃহৎ দুৰ্গা পূজা হোৱা ঠাইখন হাপুৰ ৰাজঘাট। এইটো অসমৰ নলবাৰী জিলাৰ হাপুৰ ৰাজঘাট বুলি কয় ঠাইখিনিক হাপুৰ ৰাজঘাটত হয়। ইয়াত প্ৰায় 6-7খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰ হয়। সেই দুৰ্গা পূজাৰ সময়ত 6-7খন ভ্ৰাম্যমাণ থিয়েটাৰ একেলগে চলে ইয়াত। ভ্ৰাম্যমাণ থিয়েটাৰ আৰ্টিষ্টসকলে সকলোৱে জানে, আৰু ইয়াত আহিবলৈ সকলোৱে ৰৈ থাকে বছৰটোলৈকে ৰৈ থাকে ইয়াত। ভ্ৰাম্যমাণ থিয়েটাৰৰ সকলো কলা কুশলী সকলোৱে জানে। এয়া আজি আপোনালোকক মই দেখুৱালোঁ, সমগ্ৰ পৰিৱেশ দেখুৱালোঁ। দুৰ্গা পূজাৰ হাপুৰ ৰাজঘাটৰ দুৰ্গা পূজা মন্দিৰ, দুৰ্গা মন্দিৰ আমাৰ। কেনে লাগিলে মোক জনাব, কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু শেষত এটা অনুৰোধ, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব প্লিজ।